হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি বতৰটো বহুত বৰষুণ দিলে ৰাতি, সেইটো কাৰণে এতিয়া উঠিছোঁহে। আপোনালোকৰ ফালে বিজুলী ঢেৰেকণি মাৰিছিলে নাই বাৰু কমেণ্টত জনাবচোন। আৰু এতিয়া উঠি কৰি ল'লোঁ, এতিয়া মুখ হাত ধুই লওঁগৈ, পাছত লগ পাই আছোঁ। এতিয়াও বৰষুণ দিয়ে আছে, দেখিছে নাই? এইখিনি কচু দিবৰ কাৰণে কালি গাঁত কৰিছিলে, ভাবিছিলোঁ আজি হাজবেণ্ড ডিউটিলৈ নাযায়, তেতিয়া বোলো আজি দি শেষ কৰিম। এয়া বতৰে চব চেচ কৰিলে, কৰিব নোৱাৰিলোঁ আৰু। এইখিনি বেঙেনা ধুনীয়া হৈছে, লাগিব আৰু। এতিয়া ঘৰ দুৱাৰ চাফা কৰি বিচনা পত্ৰ পাৰি ল'লোঁ, অকণমান চিজিল কৰি দিলোঁ। মোৰ পঢ়া টেবুল সকলোবিলাক জাপি মেলি আজৰি গ'ল। কিটচেনটো ইয়াতে হৈ আছে এতিয়া বৰ্তমান। এইখন হাজবেণ্ডৰ পঢ়া টেবুল। এয়া চাহ খাবৰ কাৰণে পিঠা আৰু বিস্কুট ল'লোঁ। গৰম গৰম চাহৰ লগত পিঠা আৰু বিস্কুট। গা পা ধুই আহি ফুট লগুণ লৈ আজৰি হৈ ল'লোঁ। এতিয়া কালি দাদা এজনে দিয়া কলডিল এটা আছিল, কলডিলটো কাটি লওঁ। কলডিলখিনি বনাবৰ বাবে কাটি ল'লোঁ, কলডিলখিনি এনেদৰে মিহি মিহিকৈ। তাৰপাছত নহৰু, তাৰপৰা পিচি লোৱা আদা, তাৰপিছত ধনিয়া, ভোট জলকীয়া দুটা, কাটি লোৱা দুটা আলু আৰু এয়া দালি। এই কলডিলৰ চব্জিখন আপোনালোকে মাংসৰ লগতো খাব পাৰে আৰু কিছুমানে মাছৰ লগতো খায়। আজি আমি এনেদৰেই খাম বুলি ভাবিছোঁ। তেনেহ'লে ব'লক চব্জিখন বনাই লওঁ। বতৰটো মুকলি কৰাৰ কাৰণে হাজবেণ্ডে এয়া কোৰ মাৰি আছে কচু দিবৰ বাবে। এইবিলাক নলবিলাক খান্দি আছে। তেন্তে ব'লক আমি কলডিলৰ চব্জিখন বনাই লওঁ। জ্বলিছে নাই? মোৰ ভিডিঅ'সমূহ যদি ভাল লাগিছে তেন্তে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে নতুন নতুন ভিডিঅ' দিবলৈ উৎসাহ পাম। বেঙেনাকেইটা ধুই আনি মোহাৰি লৈছোঁ এনেদৰে। ইয়াত মিঠাতেল সানি ল'ম, তেতিয়া মানে পুৰি পিনি এৰুৱাবলৈ ভাল হয়। আপোনালোকেও এনেদৰে এৰুৱাব দেই। এতিয়া মোহাৰি দিছোঁ, হৈ থাকিব লগতে। পুৰা ধুনীয়াকৈ উতলি আছে, হ'বৰে হ'ল আৰু কলডিলৰ চব্জিখন। এতিয়া ইয়াত মই জালুক দি দিম অকণমান, জালুক দি অকণমান লৰাই দিছোঁ। এয়া বেঙেনা পুৰি মেলি মিঠাতেল আৰু নিমখেদি অকণমান সানি লৈছোঁ। ভাত পানী খাই বৈ অলপ সময় শুলোঁ। শোৱাৰ পৰা শুই উঠি বগৰী খাবলৈ মন গৈছে। মুখ হাত ধুই পিনি এয়া বগৰী খাবলৈ লৈছোঁ। বগৰী খাইছোঁ, ইমান বগৰী খাবলৈ মন যায়। শুকাই থোৱা বগৰী আছিলে, তাকে নিমখৰ লগত খাই আছোঁ। এতিয়া ৰুটি আৰু ভাজি খাবলৈ লৈছিলোঁ এনেকৈ। এতিয়া মানে পাছবেলা ভাত নাখাওঁ, এতিয়া এয়া খাই হৈ যাব আৰু।
আপোনালোকক যে ৰ'দত দি দেখুৱাইছিলোঁ হালধি, আজিহে হাজবেণ্ডে টাইম পাই পিচাই আনিছে। হালধি 4 কেজি। এবছৰত থাকি বেছিহে যাব দিম। দেখিছে নাই কালাৰ কেনেকুৱা? ঘৰত কৰা বস্তু যে সেইকাৰণে অকণমান দিলেই বহুত ধুনীয়া কালাৰ আহে। ধুনীয়া কালাৰ। আজিলৈ বাই বাই।